জয় হিন্দ দোস্ত আপোনাৰ মাজলৈ আৰু এটা নতুন জবৰ আপডেট লৈ আহিছোঁ 13,217টা পোষ্ট অসমৰ বিভিন্ন বেংকৰ ফালৰ পৰা এই পদবোৰ মুকলি কৰা হৈছে আৰু এই পদবোৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যন কিমান লাগিব কিমান এজ লিমিট লাগিব কোনসকল ল'ৰা ছোৱালীয়ে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব ফুল ইনফৰমেশ্যন এই ভিডিঅ'টোৰ মাধ্যমেৰে দিব বিচাৰিছোঁ যদিহে প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব যেতিয়া আমি নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে আগতীয়াকৈ আমাৰ ভিডিঅ'বোৰ পাবৰ কাৰণে আৰু আপোনালোকে ভিডিঅ'বোৰ স্কিপ নকৰিব সম্পূৰ্ণ চাব সম্পূৰ্ণ চালে আপোনালোকে ভালদৰে বুজি পাব নহ'লে আপোনালোকে বুজি নাপাব পোষ্ট নেম অফিচ এছিষ্টেণ্ট মাল্টি পাৰ্পছৰ কাৰণে আপোনাৰ টোটেল পোষ্ট আছে 7,972টা এছিষ্টেণ্ট মেনেজাৰ কাৰণে আছে 3,907টা জেনেৰেল বেংকিং অফিচাৰ কাৰণে আছে 856টা তাৰপিছত আপোনালোকে ডিটেইলছবোৰ ভালদৰে চাই ল'ব তাৰপিছত আপোনালোকৰ যি অসমৰ কাৰণে অসম গ্ৰামীণ বিকাশ বেংকৰ ফালৰ পৰা 360টা পোষ্ট মুকলি কৰা হৈছে তাৰ ভিতৰতে আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ কাৰণে আছে 167টা এছিষ্টেণ্ট মেনেজাৰ কাৰণে আছে 185টা আই টি কাৰণে আছে 3টা চি এ কাৰণে আছে 3টা আৰু ল' কাৰণে আছে 2টা তাৰপিছত আপোনালোকৰ যি এক্সাম চেণ্টাৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাট আৰু শিলচৰ তেজপুৰ আপোনালোকৰ এই এক্সাম চেণ্টাৰ ইয়াতে হ'ব তাৰপিছত আপোনালোকৰ যি এজ লিমিট ক'ব গ'লে আপোনালোকৰ অফিচ এছিষ্টেণ্ট মাল্টি পাৰ্পছৰ কাৰণে আপোনালোকৰ যি বয়স সীমা দিয়া হৈছে 18 বছৰৰ পৰা 28 বছৰলৈ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ক'ব গ'লে আপোনালোকে অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী বিচাৰিছে আৰু যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে পাছ কৰিছে তেনেহ'লে এই পদটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনালোকে কম্পিউটাৰ নলেজ জানিব লাগিব তাৰপিছত আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ কাৰণে আপোনালোকে বেচেলাৰ ডিগ্ৰী বিচাৰিছে তাৰ লগতে যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা তাৰ ভিতৰতে আপোনালোকে প্ৰিফাৰেঞ্চ পাব এগ্ৰিকালচাৰ হৰ্টিকালচাৰ আৰু ফৰেষ্ট্ৰি এনিমেলছ এনেকুৱা ধৰণৰ আপোনালোকে প্ৰিফাৰেঞ্চ পাব তাৰপিছত আপোনালোকে ভালদৰে চাই ল'ব তাৰপিছত আপোনালোকক এপ্লিকেশ্যন ফিজটো কৈ দিছোঁ SC ST PWD কেণ্ডিডেট দিব লাগিব 175 ৰুপিজ আৰু জেনেৰেল কেণ্ডিডেট দিব লাগিব 850 ৰুপিজ তাৰপিছত হাউ টু এপ্লাই কৰিবলৈ আপোনালোকক মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে গৈ ধুনীয়াকৈ এপ্লাইটো কৰি ল'ব তাৰপিছত এপ্লাই ইম্পৰ্টেণ্ট ডেটছ কেইটামান আপোনাক উল্লেখ কৰিছে 1 ছেপ্টেম্বৰৰ পৰা এপ্লাই হৈ আছে আৰু এই লাষ্ট ডেট হ'ব 21 ছেপ্টেম্বৰ 2025 গতিকে আপোনালোকে অতি সোনকালে এপ্লাইটো কৰি লওক যদি আপোনালোকৰ ইণ্টাৰেষ্টিং হয় তেনেহ'লে এই পদটোৰ কাৰণে আপোনালোকে এপ্লাইটো কৰি ল'ব থেংক ইউ গাইজ